সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে মহা আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ। এয়া লখিমপুৰৰ দৃশ্যাংশ। লখিমপুৰত এনেদৰে ভকত বৈষ্ণৱে নামঘৰসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে অমায়াপুৰীত পৰিণত হোৱা ভকত বৈষ্ণৱসকলে শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শোভাযাত্ৰা উলিয়াই হৰিনাম ভক্তিধ্বনিত আকাশ বতাহ মুখৰিত কৰি তুলিছে কেইবা শতাধিক ভকত আইমাতৃয়ে। কদম নভঙনীয়া নামঘৰৰ পৰা কদম কছাৰী হৈ কদম বালিজান ভ্ৰমণ কৰি পুনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ উদযাপন স্থলীলৈকে ভাগৱত ভ্ৰমণ কৰে ভকত বৈষ্ণৱে। আৰু এইবাৰ প্ৰথম পাতিছোঁ আমি দুদিনীয়া কাৰ্যসূচী আমি হাজোতি নামঘৰ একত্ৰিত হৈ আমি 571 সংখ্যক শংকৰ জন্মোৎসৱ তেখেতৰ আমি গুণানুকীৰ্তন অটুট ৰাখি আমি সমন্বয়ৰ ভেটি যাতে সুদৃঢ় হৈ থাকে ভৱিষ্যতলৈ যাতে আমি তেখেতৰ গুণানুকীৰ্তন কৰিব পাৰোঁ সেই হেতুকে আমি আমাৰ চুবুৰীয়া 7টা নামঘৰৰ যিসকল ৰাইজ আজি সুলভ মানৰে ওলাই আহিছে তেখেতৰ জন্মোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আন্তৰিকতাৰে আৰু আমি ভক্তিভাৱে আমি সেৱাভাগি গ্ৰহণ কৰিছোঁ তেখেতৰ আজি এই পবিত্ৰ মুহূৰ্তত আমি তেখেতক সদায় উপৰিছোঁ আৰু আমি ভৱিষ্যতে আমি এই বান্ধোন অটুট ৰাখি আমি ভৱিষ্যত কাৰ্যপন্থা চলাই নিবৰ কাৰণে আমি দৃঢ়প্ৰতিজ্ঞ। আপোনাৰ পদযাত্ৰা কিবা ব্যৱস্থা আমি আমাৰ ভাগৱত আজি শোভাযাত্ৰা আমাৰ দিছে আৰু এইবাৰ প্ৰথম পাতিছোঁ আমি দুদিনীয়া কাৰ্যসূচী আমি হাজোতি নামঘৰ শুৱালকুছিতো দেখিবলৈ পোৱা গ'ল শ্ৰীমন্ত শংকৰ